অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা প্ৰায় 15 গৰাকী নেতাকৰ্মীৰ অব্যাহতি। আজি বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অন্তৰ্গত জিলা সমিতি আৰু দক্ষিণ চাৰিআলি আঞ্চলিক সমিতিৰ প্ৰায় 15 গৰাকীকৈ নেতাকৰ্মীয়ে পৰিষদৰ বিভিন্ন দায়িত্বৰ পৰা অব্যাহতি লোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। অব্যাহতি লোৱা নেতাকৰ্মীসকলে জনোৱা মতে তেওঁলোকে নিজৰ কৰ্মব্যস্ততাৰ বাবে এই অব্যাহতি লৈছে বুলি জানিবলৈ দিয়ে। যিহেতু পৰিষদে ধাৰাবাহিকভাৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে, ইফালে দায়িত্বত থাকি কৰ্মব্যস্ততাৰ বাবে সময় দিব নোৱাৰাত এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অব্যাহতি লোৱা নেতাকৰ্মীসকলে জনোৱাৰ লগতে অনাগত সময়ত পৰিষদে মাতিলে যিকোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে। লগতে পৰিষদৰ আনুষ্ঠানিক দায়িত্বৰ পৰাহে তেওঁলোক অব্যাহতি লৈছে, কিন্তু জাতীয়তাবাদী চিন্তাধাৰা আৰু অসমীয়া জাতিৰ বাবে চিৰদিন সংগ্ৰাম অব্যাহত থাকিব বুলি জানিব দিয়ে অব্যাহতি লোৱা নেতাকৰ্মীসকলে। বিশেষ আজি এটা খুব মনটো বেয়া লাগিছে। আজি আমি কেইজনমান সতীৰ্থ হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইজনমান সতীৰ্থ হয় আমি কোনো ধৰণৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কোনো ধৰণৰ আমাৰ সেই সংগঠনটোৰ প্ৰতি আক্ষেপ নাই, কোনো ধৰণৰ ক্ষোভ নাই, কিন্তু আমি নিজাববীয়াকৈ অলপ ফ্ৰী হৈ পেলাই আমি কিছুমান কাম কৰিবৰ কাৰণে জাতীয়তাবাদী কাম কাজবিলাকে আমি আগবঢ়াই নিম, কিন্তু আমি সংগঠনৰ ডাইৰেক্ট মজিয়াত থাকি আৰু নিজৰ ব্যক্তিগত ব্যৱসায় খাতিৰ আমাৰ প্ৰত্যেকৰ ব্যৱসায় আছে, আমি সময়টো দিব নোৱাৰা হৈছোঁ। সেই সময় দিব নোৱাৰাৰ কাৰণে আজি আমি গোটেইখিনিয়ে লগ হৈ আমি লিখিতভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামী মজিয়াৰ পৰা আমি অব্যাহতি লৈছোঁ। কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদায় আমাৰ বাবে এটা চিৰনমস্য সংগঠন, সদায় আমাৰ বাবে এটা সন্মানৰ সংগঠন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতি আমাৰ শুভাকাংক্ষা সদায় থাকিব আৰু এই সংগঠনটো আমি উত্তৰোত্তৰ সদায় কামনা কৰি থাকিম। আৰু পৰৱৰ্তী সময়ত আমি কোনো ধৰণৰ ৰাজনৈতিক দলত আমি কেতিয়াও নাযাওঁ। সেইটো আপোনালোকৰ এই যি নিউজৰ মিডিয়া, এই মিডিয়াৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ যে আমি কোনো এজন ব্যক্তিও আমি ৰাজনীতিত নাযাওঁ। কাৰণ এটা কথা উঠিব আজি সন্ধিয়ালৈ যে কোনোবা ৰাজনীতিত যাব নেকি, কিন্তু আমি নাযাওঁ। ৰাইজে নিজে দেখিব আমি ক'তো নাযাওঁ, আমি ক'তোৱে নাযাওঁ। আমি এজ এ পাব্লিক হিচাপে আমি থাকিম। এজন পাব্লিক হিচাপে, এজন সাধাৰণ ৰাইজ হিচাপে থাকিও সমাজৰ কাম কৰিব পাৰি। আপোনালোক আছে, আপোনালোকৰ সহযোগত আমি কাম কৰিম। যিখিনি অসমীয়া ৰাইজক লৈ আমি কাম কৰিম, খিলঞ্জীয়া ৰাইজক লৈ আমি কাম কৰিম। এই সৰু এটা অনুষ্ঠান কৰি আমি কামবিলাক লোকেলি আমাৰ স্থানীয় অঞ্চলত আমি কামবিলাক আমাৰ অব্যাহত ৰাখিম। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিসকল সতীৰ্থ আমাৰ আছে তেওঁলোক আমাৰ খুবেই আপোন, আৰু তেওঁলোকে যদি পিছত কোনোবা কাৰ্যসূচীত আমাক কেতিয়াবা বিচাৰে আমি সহযোগিতা তেতিয়াও কৰিম। যদি বিচাৰে তেওঁলোকে আমি যাম তেওঁলোকৰ কাৰ্যসূচীত, কাৰণ এনেকুৱা এটা আমাৰ অৱস্থা কেতিয়াও নহয় যে সেইটো সংগঠন আমাৰ বিৰোধ হ'ব, তেনেকুৱা কেতিয়াও নহয়। কিন্তু আমি খালি এই মুহূৰ্তৰ পৰা তৎকালীনভাৱে কাৰ্যকাৰী হোৱাকৈ আমি পৰিষদৰ সংগ্ৰামী মজিয়াখন খালি ত্যাগ কৰিছোঁ। কিন্তু জাতীয়তাবাদ সদায় অসমত অক্ষুণ্ণ ৰাখিব। আমাৰ অন্তৰত সদায় জাতীয়তাবাদ আছে, জাতীয়তাবাদ থাকিব, আমি জাতীয়তাবাদ এৰা নাই। এটাই আমি জনাব বিচাৰিছোঁ যে স্বাধীন চেতিয়াভাৱে আমাৰো জাতীয়তাবাদটোত কিবা এটা কৰা আমাৰ নিশ্চয় অধিকাৰ আমাৰ আছে। স্বাধীন চেতিয়াভাৱে আমি জাতীয়তাবাদটো আগুৱাই নিয়া, সেইকণেই আমাৰ কথা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, জয়টো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। সদায় তেওঁলোকৰ উত্তৰোত্তৰ আমি কামনা কৰিলোঁ। জয় অসম। মই জিলাৰ উপসভাপতিৰ দায়িত্বত আছিলোঁ। উপসভাপতিৰ দায়িত্বৰে মই সুদীৰ্ঘ 6 বছৰ কাল মই চলালোঁ, যুৱ ছাত্ৰ পৰিষদ কাম কৰিলোঁ। আস্থাৰে কৰিছোঁ, নিষ্ঠাৰে কৰিছোঁ। অনাগতনীয় যুৱ ছাত্ৰ পৰিষদ মোৰ বাবে চিৰনমস্য। মই কোনোদিন নকওঁ যে পৰিষদটো আমাৰ কাৰণে বেয়া আছিলে। পৰিষদৰ নীতি আদৰ্শ খুবেই ভাল, চব ভাল, খালি বাইণ্ডিংছটোত থাকি কাম কৰিবৰ কাৰণে অকণ অসুবিধা হৈছিলে। কাৰণ মোৰ নিজৰ 15 জন হয়, আমাৰ 15 জন হৈছে। সংগঠনৰ মজিয়াত থাকি আপোনালোকে কাম কৰাত কিবা আছিলে সংগঠনৰ প্ৰায়ে কিছুমান এতিয়া কাৰ্যসূচী চলি আছিলে, যেনেধৰণে সাংগঠনিক কৰ্মশালা হৈ গ'ল। এতিয়া আমাৰ প্ৰচাৰ কৰ্মশালা আছে। আজি আমাৰ এটা কাৰ্যসূচী আন্দোলনৰ কাৰ্যসূচী হ'ল, প্ৰায় প্ৰত্যেক দিনা থকাৰ নিচিনাই কাৰ্যসূচী থাকে, যিবিলাকত আমি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসুবিধা হয়। কাৰণ আপোনালোকো নিশ্চয় অৱগত যে প্ৰত্যেকজন ল'ৰাই আমি ব্যৱসায় কৰোঁ। আহিব বেয়া লাগে, আহিব যেতিয়া আমি নোৱাৰোঁ, সেই কাৰ্যসূচী যেতিয়া আমি এটেণ্ড হ'ব নোৱাৰোঁ, তেতিয়া এটা সংগঠনৰ ফালৰ পৰা এটা ভাল নালাগে যে আমি সংগঠনত থাকি আমি নিজৰ দায়িত্বটো প্ৰপাৰলি পালন কৰিব পৰা নাই। থাকিলে আমি প্ৰপাৰলি দায়িত্বটো যেতিয়া পালন কৰিব আমি পৰা আছিলোঁ, তেতিয়ালৈকে আমি দায়িত্ব পূৰা পালন কৰি গৈছিলোঁ। কিন্তু আমি দায়িত্বটো পালন কৰিব নোৱাৰাৰ কাৰণেহে অব্যাহতি লৈছোঁ। এতিয়াৰ পৰা আমি জাতীয়তাবাদটো অক্ষুণ্ণ ৰাখিম। আৰু এওঁলোকে ক'ব, আমাৰ সভাপতি ডাঙৰীয়াই ক'ব। আমি এতিয়া জিলাৰ পৰা 6 জন লৈছোঁ, আৰু জিলাৰ 6 জন, আৰু আমি দক্ষিণ চাৰিআলি আঞ্চলিকৰ 9 জন, সৰ্বমুঠ 15 জন আমি সদস্যই আমি অব্যাহতি লৈছোঁ। আৰু মই বিশেষকৈ মই জিলাৰ দক্ষিণ চাৰিআলি আঞ্চলিকৰ সভাপতিৰ দায়িত্বত আছিলোঁ। গতিকে অৱশ্যে আজি খুব এটা বেয়াও লাগিছে। আজি অতদিন থকাৰ পিছত যিহেতু নিজে দেখিছোঁ যে সময়মতে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰা নাই, বা তেনেধৰণৰ এটা নিজৰে দ্বিধাবোধ আহিছে। যিহেতু সময় দিব নোৱাৰোঁ, এনেৰে মজিয়াখনত থাকি
আসনখন দখল কৰি থকাৰ অধিকাৰ নাই বুলি ময়ো ভাবোঁ। সেই ভাবিয়েই মোৰ লগতে আমাৰ মোৰ সতীৰ্থ 9জনে একেলগে আমি পদত্যাগ পত্ৰ দাখিল কৰিছোঁ আজি।